শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ লজ্জাজনক পৰাজয় আশা-শংকা আৰু ৱাণ্ডাৰাছৰ স্পিনত অসহায়ভাৱে হাৰ মানিলে বিশাল ৰোহিতসহ টিম ইণ্ডিয়াই শ্ৰীলংকাৰ 240 ৰানৰ প্ৰত্যুত্তৰত ভাৰতৰ ইনিংছ 208 ৰানেৰে সমাপ্ত হয় ৰোহিতে 32 ৰানতে থমকি ৰয় শ্ৰীলংকাই টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয় ইনিংছৰ প্ৰথমটো বলত এটা উইকেট হেৰুৱাই শ্ৰীলংকাই দ্বিতীয় উইকেটৰ বাবে 74 ৰানৰ উল্লেখযোগ্য আংশীদাৰিত্ব গঢ়ি তুলিছিল তাৰ পিছত শ্ৰীলংকাই নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই হেঁচাত পৰিল পিছত শ্ৰীলংকাই দুনিত ৱালেগে আৰু কুশল মেণ্ডিছৰ বেটত 200 ৰান অতিক্ৰম কৰে দলীয় বেটিঙৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰীলংকাই 240 ৰান সংগ্ৰহ কৰে আভিস্কা ফাৰ্নাণ্ডো আৰু কামিণ্ডু মেণ্ডিছে সৰ্বাধিক 40 ৰান সংগ্ৰহ কৰে ইয়াৰ উপৰিও ৱাছালাগে 39 ৰান কুশল মেণ্ডিছ 30 ৰান আছালাংকাই 25 ৰান সংগ্ৰহ কৰে ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক 3টা উইকেট দখল কৰে ইয়াৰ উপৰিও কুলদীপ যাদৱে 2টা মহম্মদ সিৰাজ আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট লাভ কৰে পিছত ভাৰতে মাত্ৰ 13 অভাৰ 2টা বলতে অপেনাৰ ৰোহিত শৰ্মা আৰু শুভমন গিলৰ বেটত 97 ৰান সংগ্ৰহ কৰে 44টা বলত 66 ৰান কৰি ৰোহিত শৰ্মাই আউট হোৱাৰ পাছত ভাৰতীয় বেটিং তাজপাতৰ দৰে খহি পৰিল মাত্ৰ 23 অভাৰ 1টা বলতে 147 ৰানত 6 উইকেট হেৰুৱাই ভাৰতে কেএল ৰাহুল আৰু শিৱম দুবে 0 ৰানেৰে পুনৰ সাজঘৰলৈ উভতি আহে পিছত অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰৰ মাজত অলপ মতানৈক্য হৈছিল অক্ষৰ পেটেলক 44টা বলত 44 ৰান কৰি আউট হোৱাৰ পাছত ৱাশ্বিংটন 15 ৰানত বল আউট হৈ ভাৰতক অধিক হেঁচাত পেলাইছিল শ্ৰীলংকাৰ হৈ লেগ স্পিনাৰ জিঅ'ফ্ৰে ভাণ্ডাৰাছেই চমকপ্ৰদ বলিং কৰে তেওঁ এককভাৱে 6টা উইকেট দখল কৰে পিছত আছলংকাই 3টা উইকেট দখল কৰি ভাৰতৰ আশা ভংগ কৰে শেষত 208 ৰানত ভাৰতৰ ইনিংছ সমাপ্ত হয় প্ৰশিক্ষক গম্ভীৰৰ অধীনত প্ৰথমখন মেচত পৰাস্ত হয় ভাৰত নিউজ এক্স RNA নিউজ আছাম